মোৰ দেউতাৰ নাম শ্ৰীযুত লক্ষীন্দ্ৰ শইকীয়া, মাৰ নাম শ্ৰীযুতা চন্দ্ৰাৱতী শইকীয়া, মই একমাত্ৰ কন্যা। আৰু মই বৰ্তমান বিবাহতে ফাগুৱাত থাকোঁ। আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই 2021 বৰ্ষত বিবাহ পাশত আবদ্ধ হৈছিলোঁ। বৰ্তমান চাকৰিৰ চেষ্টা চলাই আছোঁ, কিন্তু কেৱল চাকৰি আশা লাগি থকা নাই। মই বিভিন্ন হাতৰ বিদ্যা শিকি মই নিজে কিবা কিবি কৰি আছোঁ। আৰু আজি মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা অতি ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই পম্পীয়ে নতুন বছৰৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক লৈ যাব লৈছোঁ এটা বিশেষ অনুষ্ঠানৰ মাজলৈ। আৰু অনুষ্ঠানটো হৈছে আমি পঢ়ি যোৱা আমাৰ বহুতো স্মৃতি জড়িত হৈ থকা আমাৰ মৰমৰ মজলীয়া বিদ্যালয়ৰ হেনচোৱা মজলীয়া বিদ্যালয়খনিৰ 50টা বছৰ অতিক্ৰম কৰিলে। আৰু সোণালী জয়ন্তীৰ উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, খেল ধেমালি প্ৰতিযোগিতা, বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু আজিৰ অনুষ্ঠান আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহ। আৰু তালৈ যাবলৈ ওলাইছোঁ, যিহেতু ময়ো এগৰাকী সেইখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী। আৰু যিমান পাৰোঁ আপোনালোকক বিভিন্ন অনুষ্ঠানবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া বেছি পলম নকৰি গৈ থাকোঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মৰমৰ স্কুলখন আহি পাই গ'লে, সেয়া পিছফালে আপোনালোকে দেখিছে, এইখনেই হৈছে হেনচোৱা মজলীয়া বিদ্যালয়। ইয়াতে বহুতো স্মৃতি আমাৰ জড়িত হৈ আছে। এইখন চোতালতে আমি প্ৰাৰ্থনা কৰিছিলোঁ, এইখন চোতালতে আমি খেলিছিলোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে বহুত ভালেখিনি পৰিৱৰ্তনো হ'ল, আৰু আগলৈও হ'ব। শ্ৰদ্ধাৰ দুজন ছাৰক লগ পাই তেওঁলোকৰ আশীৰ্বাদ ল'লোঁ। ভিডিঅ' কৰিবলৈ নহ'ল, যিহেতু তেওঁলোক খৰখেদাকৈ যাবলৈ লৈছিল। আৰু এইখন হৈছে LP স্কুল। ক্লাছ 1ৰ পৰা ইয়াতে পঢ়িছিলোঁ। আৰু LP স্কুলৰ চোতালত মোৰ ৰাইজৰ কাৰণে খোৱা বোৱা ব্যৱস্থা কৰিছে, যাতে কাৰো একো অসুবিধা নহয়। এয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মিলন সমাৰোহৰ আৰম্ভ হ'ব আৰু এতিয়া। আৰু ভালেখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে। আৰু ইয়াতে ভালেকেইজন আছে। আৰু যিহেতু এৰিয়াটো ডাঙৰ, সেইকাৰণে লাহে লাহে আহি আছে। আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এবাৰ পৰিৱেশটো আপোনালোকক নমস্কাৰ, মই শ্ৰীমতী নয়নমণি শইকীয়া। মোৰ দেউতাৰ নাম শ্ৰীযুত লক্ষীন্দ্ৰ শইকীয়া, মাৰ নাম শ্ৰীযুতা চন্দ্ৰাৱতী শইকীয়া, মই একমাত্ৰ কন্যা। আৰু মই বৰ্তমান বিবাহতে ফাগুৱাত থাকোঁ। আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই 2021 বৰ্ষত বিবাহ পাশত আবদ্ধ হৈছিলোঁ। বৰ্তমান চাকৰিৰ চেষ্টা চলাই আছোঁ, কিন্তু কেৱল চাকৰি আশা লাগি থকা নাই। মই বিভিন্ন হাতৰ বিদ্যা শিকি মই নিজে কিবা কিবি কৰি আছোঁ। আৰু আজি মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা অতি ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ। আৰু ইমানকে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আপোনালোকে নিজেই লৈ লওক। চন্দ্ৰকান্ত গগৈ, আৰু আইৰ নাম আছিলে পুতলি গগৈ। আৰু আইৰ নামটো ইয়াতে আছেই, এতিয়া ভাল লাগে, সেইকাৰণে গৌৰৱ কৰোঁ। আই শব্দটো নাইকিয়া হৈ গৈছে আচলতে। মই আজি বহুত হেঁপাহত আছিলোঁ। মই অনুষ্ঠানটো মই ক'ব নাপালোৱে ভালকৈ। ই মোক কি কৰে, অংক আমাৰ সৰু এটা ভুল হয়। আৰু ছাৰে কি কৰে, পিছফালে বেতডাল এনেকৈ লৈ
Bye.